আমাৰ ভাৰতবৰ্ষৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগে লগে কাষত থকা ঘণ্টা বটনটো টিপি দিয়ক যাতে আমাৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন পাই থাকে। পইচা পাতি নাই বে ওইলে না 300 মান ধাৰি না কিয় লাগে হা লাগে আৰু আগত কিয় লাগে মোক ক মই মানে জিঅ' মোবাইল কিনি স্ক্ৰীনত মোবাইল থাকোঁতে কিহৰ জিঅ' মোবাইল লাগে জিঅ'টো মোৰ কাৰণে নহয় তেনে কাৰ কাৰণে মানে মই যে জিঅ' মোবাইলটো কিনি তাৰ এটা ফোন নম্বৰ আছে সেই নম্বৰটোত ফোন কৰি তোৰ লাকি নম্বৰটো দিব লাগিব মানে লতা দিয়ে আৰু লটাৰীত ভৰসা নাই এই ভৰসা আছে বে সেইদিনাখন বাবুলে 6 লাখ টকা পাইছে 19 লাখ টকা পাইছে হা ইদালে আকৌ আহিল তই দিবি নেকি কিমান লাগে 150 টকা মোৰ লগত 1000 টকা আছে তহঁত দুইটাই 150 300 টকা দি আৰে 8 লাখ টকাৰ কথা আছে 8 লাখ টকা পাম তাৰে তহঁত দুইটাক 4 লাখ দিম আৰু 4 লাখ মোৰ আমি পাম না দিম দে এলা দিবি কিন্তু 2 লাখ টকা ন দিব লাগিব কিন্তু আমাক হ'ব দে নাপালেহে চাবি আল্লো চালা জিঅ' মোবাইল ৰ ফোন নম্বৰটো ক'ত এইটো ৰ এটা ফোন কৰো ওয়েলকাম টু মানে অফিস বাৰু কওক কি হয় বাৰু মানে ছাৰ এই যে লকডাউনৰ অফাৰ এটা আহিছিল আপুনি কৰিছে ন হয় ছাৰ লাকি নম্বৰটো কৈ দিব নেকি লাকি নম্বৰটো মই কিয় ক'ম চৰি বাৰু মোক নম্বৰটো দিয়ক মই চেক কৰি কিনে আপোনাক অলপ পিছত ফোন কৰি আছো লিখক হেল্ল' ছাৰ আপোনাৰ নম্বৰটো পুৰা জাগাত লাগিছে বাৰু আপোনাৰ বেংকত পইচা সোমাই যাব কিন্তু আপুনি আমাক 5,000 টকা দিব লাগিব 5,000 বেংকত 5,000 আছে এই বাদ দি 5,000 হে তাৰ প্ৰতি জ্ঞান পাম দিছো মই আপোনাক গুগল পে কৰি দি আছো आपके द्वारा डायल किया गया नंबर या अभी स्विच ऑफ है या नेटवर्क একো নাই आपके द्वारा डायल किया गया नंबर या अभी स्विच ऑफ है या नेटवर्क क्षेत्र से बाहर है कृपया कुछ समय बाद कोशिश ঠগালে তই ঠিকেই কৈছা বল আমাৰ পইচা আমাক লাগিবই বল ইয়াক শিক্ষা দিওঁ লকডাউন অফাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব
আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ঘণ্টা বটনটো দবাই দিব